মুখখন বগা কৰিবলৈ বা পিম্পল আঁতৰাবলৈ আপোনালোকেও এই ক্ৰীমবোৰ ব্যৱহাৰ কৰে নেকি? যদি ব্যৱহাৰ কৰি আহিছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাওক। এইবোৰ ভুলে আপোনাৰ ছালৰ ডাঙৰ ক্ষতি কৰিব পাৰে। বহুতে ভাবে যে এই ক্ৰীমবোৰ সকলো ধৰণৰ ছালৰ সমস্যাৰ বাবে ভাল, কিন্তু সেয়া একেবাৰে ভুল ধাৰণা। ভিটামিন জিএম, ক্ল'ভিটামিন জি আৰু বেটন'ভেট এন আদিত শক্তিশালী ষ্টেৰইড থাকে আৰু ইয়াৰ লগতে এণ্টিবায়'টিক বা এণ্টিফাংগেল ঔষধো থাকিব পাৰে। এইবোৰ বিশেষ ৰোগৰ বাবে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত সময়ৰ বাবেহে ব্যৱহাৰ কৰিব লাগে। কিন্তু বহুতে মুখ বগা কৰিবলৈ সাধাৰণ পিম্পল, দাগ, এলাৰ্জি বা খজুৱতি হ'লেই এই ক্ৰীমটো নিজে নিজেই ব্যৱহাৰ কৰে। ইয়াৰ ফলত ছাল পাতল হৈ যাব পাৰে, মুখত তেজৰ ৰঙা শিৰা দেখা দিব পাৰে, ফাংগেল ইনফেকশ্যন লুকাই থাকি অধিক বেয়া হৈ যাব পাৰে আৰু ক্ৰীমটোৰ ব্যৱহাৰ বন্ধ কৰি দিলে সমস্যাটো আগতকৈ বেছি দেখা দিব পাৰে। মনত ৰাখিব, এনেধৰণৰ ক্ৰীমবোৰে কিছু সময়ৰ বাবে ভাল হোৱা যেন দেখাব পাৰে, কিন্তু ভিতৰত ই সমস্যাটো বঢ়াইও থাকিব পাৰে। গতিকে এনেধৰণৰ ক্ৰীমবোৰ কেতিয়াও নিজৰ ইচ্ছামতে ব্যৱহাৰ নকৰিব। চিকিৎসক অথবা ফাৰ্মাচিষ্টৰ পৰামৰ্শ লৈহে আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যদি আপুনি মুখৰ উজ্জ্বলতা ঘূৰাই আনিব বিচাৰিছে তেন্তে এই ক্ৰীমটো দিনত দুবাৰকৈ ইউজ কৰিব পাৰে। ই লাহে লাহে আপোনাৰ মুখৰ উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে। যদি ভিডিঅ'টো উপযোগী লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।